হেল্ল' গাইজ, পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল SK ষ্টাৰলৈ। কিয়নো বন্ধুসকল, মই যোৱা বহুত দিন ধৰি ভিডিঅ'টোৰ পৰা নাছিলোঁ। আপোনাক সকলোৱে জানে, সকলোৱে দেখিছে। আচলতে মোৰ এটা বহুত ডাঙৰ এক্সিডেণ্ট হৈ গৈছে, এইকাৰণে মই ভিডিঅ'টোৰ পৰা নাছিলোঁ। আৰু ভিডিঅ'টো আৰম্ভ নকৰাৰ আগতে আপোনালোকক এটা কথা কৈ লওঁ যে আজি এই মোৰ ভিডিঅ'টো কোনো ধৰণৰ ৰ'ষ্টিং বা কোনো ধৰণৰ ধেমালি বা কোনো ধৰণৰ চুপতি ভিডিঅ' নহয় বন্ধুসকল। আচলতে মই আজি কথা পাতিবলৈ গৈছোঁ অনিমেষ ভূঞাৰ ওপৰত। হয় বন্ধু, আপোনাৰ সকলোৱে গম পাইছে অনিমেষ ভূঞাৰ লগত কিমান ডাঙৰ এটা ঘটনা ঘটি গৈছে। হয়তো আপুনি জানে, মই জানো। অনিমেষ ভূঞাৰ ওপৰত প্ৰায় 30-40 জন মানুহে কিমান ডাঙৰ এটা ঘটনা ঘটাই দিছে। আচলতে আপুনি ভুল কৰে, মই ভুল কৰোঁ, কিমান মানুহে কিমান ভুল কৰে ঠিকা নাই, কিন্তু বাট ইমান ডাঙৰ শাস্তি যিকেইজন লোকে অনিমেষ ভূঞাক ইমান ডাঙৰ এটা শাস্তি দিছে, এইকেইজন মানুহ নে? মই এইটোৰ ওপৰত মোক যে অনিমেষ ভূঞাৰ ওপৰত মই মাত মাতিছোঁ নহয়, কিয়নো এটা চাওক, আপুনি ভুল কৰিছে, হয়তো মোৰো ভুল কৰি আছোঁ। ভুল কোনে নকৰে, ভুল সকলোৱে কৰে, কিন্তু বাট ইমান ডাঙৰ শাস্তি। হয় বন্ধু, আপোনাৰ নিশ্চয় ভাবিছে অনিমেষ ভূঞা ৰিপ হৈছে, অৰ্থাৎ মোৰ বেয়া লাগিছে। আচলতে বন্ধুসকল, মই যে পোনপ্ৰথমে কওঁ, অনিমেষ ভূঞা সমাজৰ কাৰণে এজন উদীয়মান যুৱক আছিল। অন্ধ মনৰ বন্ধ কোঠা মুকুতি আজি দেখো দিশহাৰা হৈ ৰয়, দিশে দিশে চলে তুমি জাতি নেৰু ভেটি নেৰু জীৱ